হেল্ল' ডিউটিৰ পৰা আহি ভাত পানী খাই এতিয়া মই ৰেডি হৈ আছোঁ। মই বুলি নহয়, ঘৰৰ সকলোৱে ৰেডি হৈ আছে। মই মৰমৰ ভাগিনজনৰ বাবে সোণৰ চেইন একপাত কিনিবলৈ যাওঁ আজি। মামায়েকৰ ঘৰৰ পৰা সকলোৱে আগ্ৰহেৰে যাই আছে টু মেক আৱাৰ ৰিচ ভি হেপী। মোৰ ভাগিন আৰু ভতিজা দুজনে প্ৰথমবাৰৰ বাবে বাহিৰত ওলাই আছে। বাহিৰত ওলাই পাইছে কিন্তু অকল হস্পিটেলত। আজি প্ৰথমবাৰৰ বাবে ফুৰিব গৈ আছে। দুজনে প্ৰথমবাৰৰ বাবে বাহিৰত ফুৰিবলৈ গৈ আছে। চাওক দুজনে ইমান হেপ্পী। এটা মাৰ কোলাত, এটা আব্বাৰ কোলাত, এইপিনে কাকাই। তাৰ তাতে দেখোন মামায়েকে তাক চেইন পাত দেখাই দিয়াৰ লগে লগে তাৰ মুখত যি হাঁহি আহিছে নহয়, ইটছ লাইক হি ৰিয়েলি লাইক দ্য চেইন। লুক এট দেট প্ৰিটিয়েষ্ট স্মাইল অন হিজ ফেচ, চ' কিউট। ভিডিঅ'ত ইমানে, বাই।